বাইদেউ আপোনাৰ যে ল'ৰাজনে পাছ কৰিলে মানে আপোনাৰ মনত কেনেকুৱা উৎসাহ হৈছে বুজাব নোৱাৰা আনন্দ অনুভৱ কৰিছোঁ। হয় নেকি? হেল্ল' গাইজ, মই এটা বিশেষ ভিডিঅ' দিয়াৰ কাৰণে আৰম্ভ কৰি আছোঁ। সেই ভিডিঅ'টো হ'ল আজি যোৱা 20 তাৰিখে আমাৰ মেট্ৰিক পৰীক্ষা যি ফলাফল ঘোষণা কৰিলে তাৰ ভিতৰত আমাৰ ৰঙিয়া মহাকুমাৰ কমলপুৰ ৰাজহুৱা চক্ৰৰ গুয়া গাঁৱৰ অংকুৰাজ দাসে ভাল ফলাফল লাভ কৰিছে। গতিকে তেখেতৰ পৰা চমুকৈ কিছু বিৱৰণ আপোনালোকক শুনাব বিচাৰিছোঁ মই। তোমাৰ যেতিয়া মানে পঢ়ি আছিলা, পঢ়ি থাকোঁতে মানে কেনেকুৱা ভাৱ হৈছিল, মানে কিবা ইঞ্জিনিয়াৰ হ'ম, ডক্তৰ হ'ম, মানে কিবা ভাল কাম কৰিবৰ কাৰণে মানে পঢ়া শুনা কৰি আছোঁ, মানে কি ভাবিছিলা সেই সময়ত পঢ়ি থকা অৱস্থাত? বৰ্তমান পঢ়িয়ে আছা? হয়, মানে পঢ়াৰ উদ্দেশ্যটোৱে যিহেতু এগৰাকী সুনাগৰিক হোৱা, হয়, গতিকে এটা সুনাগৰিক হোৱাৰ সপোন লৈ পঢ়ি আছিলোঁ আৰু। হয় নেকি? আৰু তাৰ ভিতৰত মানে পঢ়াৰ মানে কোনে বেছি গুৰুত্ব দিছিল, মা দেউতা নে দুয়োজনেই দিছিল? দুয়োজনেই দিছিল মানে, আৰু মায়ে যিহেতু ঘৰতে থাকে গতিকে মায়ে বেছিভাগ সময় লাগি দিছিল আৰু। হয় নেকি? হয়। আৰু দেউতাটো বাহিৰতে থাকে ন? দেউতা বাহিৰতে থাকে। হয়, সেইকাৰণে দেউতাই টাইমটো কম দিব পাৰে। হয়। আৰু তুমি মানে পঢ়াৰ কাৰণে ৰাতিপুৱাই কেতিয়া উঠিছিলা? কেতিয়া টাইম কেনেকুৱা বিভাগত টাইমটো? 6টাত উঠিছিলা, 7টাত উঠিছিলা নে 5টাতে উঠিছিলা? সেইটো ক'লে ভাল হয় অলপ। টাইমটো মানে কেতিয়াবা ৰাতিপুৱাও পঢ়া গৈছিল, কিন্তু বেছিভাগ সময় মানে ৰাতিপুৱা উঠি কিনে স্কুলত গৈছিলোঁ, আৰু বাকী ৰাতিৰ সময়খিনি ভালকৈ ইউটিলাইজ কৰিছিলোঁ পঢ়াৰ বাবে। ঠিক আছে, তোমাৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। আৰু আমাৰ গুয়া বাসুদেৱ মন্দিৰ আমাৰ কাষতে আছে, গুয়া গাঁৱৰ কাষতে আছে। আৰু তাত আজি 2 দিনমান আগতে এখন ফাংচন হৈছিল। সেই ফাংচনত এখেতক এই এইটো জাপি আৰু এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছিল। গতিকে এইখিনি কৰিছিল। গতিকে এখেত আজি মোৰ কাৰণে বহুত ধন্যবাদ। আৰু মানে বহুত মানে কষ্ট কৰি পঢ়ি আজি এই জাপি গামোচা এইসমূহ মানে লাভ কৰিছে। গতিকে এইখিনি বস্তু পাবৰ কাৰণে গতিকে আমি এনে থাকিলে নহ'ব, কাৰণ আমি ভালকৈ মনোযোগ দি পঢ়িব লাগিব। আৰু ভালকৈ মনোযোগ দি পঢ়িলেহে এই বস্তুখিনি আমি লাভ কৰিব পাৰিম। বাইদেউ, আপোনাৰ যে ল'ৰাজনে পাছ কৰিলে মানে আপোনাৰ মনত কেনেকুৱা উৎসাহ হৈছে? বুজাব নোৱাৰা আনন্দ অনুভৱ কৰিছোঁ। হয় নেকি? মানে আগলৈ মানে আৰু ভালদৰে ভৱিষ্যত মানে ডক্তৰ ইঞ্জিনিয়াৰ মানে কি মানে এখেত মানে পাৱাৰ কাৰণে আপোনালোকে কামনা কৰে, আৰু ইঞ্জিনিয়াৰ ডক্তৰ হওক বা আৰু কিবা কিবি যিমান মানে ভাল ষ্টেণ্ডাৰ্ড মানে আছে, আৰু মানে কোনটো ছাবজেক্ট মানে ভাল, ডক্তৰ ইঞ্জিনিয়াৰ কোনটো মানে লাভ কৰিলে মানে ভাল হয়, আৰু সেইটো ক'লে ভাল হয়। আৰু সি প্ৰথমে হাই ছেকেণ্ডেৰীটো ভালকৈ উত্তীৰ্ণ হৈ লওক। হয়। তাৰপিছত সি যিফালে মন কৰে সেইফালে সি যাওক। আমাৰ তাৰ প্ৰথমে হেঁচা নাই, সি যিটো ভাল দেখে। ডক্তৰ হওক, ইঞ্জিনিয়াৰ হওক, আৰু মানে যিবিলাক আছে আৰু ভাল মানে কথা নাই, এওঁৰ মতে হৈ যাব, আৰু তেওঁৰ ইচ্ছামতে হৈ যাব, আৰু আপোনালোকৰ কোনো কথা নাই আৰু। কথা নাই, তেওঁ এতিয়া ইচ্ছা কৰিছে এজন প্ৰশাসনিক বিষয়া হোৱা। হয়। এতিয়া আমাৰ কথা হ'ল সি প্ৰশাসনিক বিষয়া হওক বা অন্য কোনো ডক্তৰ ইঞ্জিনিয়াৰে হওক, হয়, সি যাতে এজন সমাজৰ ভাল মানুহ হয়, সৎ ব্যক্তি হয়, সমাজৰ কল্যাণৰ হকে কাম কৰে, তাৰ ওপৰত সেয়া আমাৰ আশীৰ্বাদ সদায় থাকিব। ঠিক আছে, আপোনাৰ কাৰণে মোৰ বহুত ধন্যবাদ থাকিল। আৰু এখেত হ'ল অংকুৰাজ দাসৰ দেউতাক। এতিয়া অংকুৰাজ দাসৰ মাকে ক'লে যিখিনি ক'ব লগা ভালেই লাগিছে। এতিয়া আপোনাৰ মানে অলপ ভাষ্য শুনিবৰ কাৰণে মই মানে অনুৰোধ কৰিলোঁ। এতিয়া মানে কেনেকুৱা আৰু আপোনাৰ মতে অলপ কিবা ক'লে ভাল হয় আৰু। তাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰখিনি আমি পাই সুখী হৈছোঁ। হয়, ভাল নম্বৰে পাইছে। হয়। গতিকে সি অসমৰ ভিতৰত যদিও ৰেংকটো দিয়া নাই, উজলি উঠিছেই সংবাদ মাধ্যমৰ জৰিয়তে। গতিকে সি আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাটোত ভালকৈ উত্তীৰ্ণ হওক সেই কামনা। তাৰপিছত তাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত মানে তাৰ মতে আমি আৰু যাম আৰু তাৰ পিছে। ঠিক আছে বাৰু, আপোনাক মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিল।
পাৰ্চেণ্টটো আৰু এক্সপিৰিয়েঞ্চটো কেনে হ'ল সেইটো মানে ক'লে ভাল হয় আৰু পাৰ্চেণ্ট 97.5% পাইছোঁ, টোটেল মাৰ্ক 585 আৰু এক্সপিৰিয়েঞ্চ যথেষ্ট ভাল লাগিছে আৰু। হয় নেকি? অঁ ঠিক আছে, মানে টোটেল নম্বৰ কিমান আছিল? 585 585 585। বঢ়িয়া, গুড বয়, বঢ়িয়া নম্বৰ লাভ কৰিছে। আৰু এনেকৈ এওঁৰ দৰে মানে অসমৰ যিমান ল'ৰা ছোৱালী আছে এওঁ যেনেকৈ কষ্ট কৰি পঢ়িছে আজি ভাল ফলাফল লাভ কৰিছে। গতিকে সকলোৱে যেন ল'ৰা ছোৱালী এওঁৰ দৰে পঢ়ি শুনি ভাল ফলাফলসমূহ লাভ কৰে তাৰ কাৰণে অনুৰোধ কৰিলোঁ মোৰ ফালৰ পৰা। ধন্যবাদ।